নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব আছাম। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ADRE 3.0 আহি আছে। ক্লাছ 8 পাছৰ পৰা গ্ৰেজুৱেটলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'টোত মই আপোনালোকক এলিজিবিলিটি, এজ লিমিট, এপ্লাই প্ৰচেছ সকলো সহজকৈ বুজাই ক'ম, গতিকে শেষলৈকে চাই থাকিব। ADRE 3.0 মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2025-26। এই ৰিক্ৰুইটমেণ্টৰ জৰিয়তে আছাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহ পূৰণ কৰা হ'ব। ADRE 2.0 শেষ হোৱাৰ পাছত এতিয়া সকলোৱে ADRE 3.0 নটিফিকেশ্যনৰ বাবে অপেক্ষা কৰি আছে। এইটো অসমৰ অন্যতম ডাঙৰ চাকৰিৰ সুযোগ। এতিয়া এলিজিবিলিটিৰ কথা কওঁ, ই খুব ইম্পৰ্টেণ্ট। প্ৰথমে নেশ্যনেলিটি এণ্ড ৰেচিডেন্স, আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেড 4 ৰ বাবে মিনিমাম 8 পাছ আৰু মেক্সিমাম 12 পাছ হ'ব লাগিব। গ্ৰেজুৱেট হ'লে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব নোৱাৰিব। গ্ৰেড 3 ৰ বাবে 3টা লেভেল আছে। গ্ৰেজুৱেট লেভেল, বেচেলৰ ডিগ্ৰী প্লাছ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু HSLC লেভেলত ক্লাছ 12 পাছ আৰু HSLC লেভেলত 10 পাছ আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে লগত ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। আৰু মুঠতে ক্লাছ 8 ৰ পৰা গ্ৰেজুৱেট সকলোৰে বাবে এপ্লাই কৰাৰ সুযোগ আছে। আৰু এজ লিমিট 18 পৰা 40 ৰ ভিতৰত, মিনিমাম 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছ। 1 জানুৱাৰী 2025 অনুসাৰে আৰু ৰিলেক্সেশ্যন SC/ST ৰ কাৰণে 5 বছৰ, OBC MOBC ৰ কাৰণে 3 বছৰ। আৰু চিলেকশ্যন প্ৰচেছ, প্ৰথম ৰিটেন এক্সামিনেশ্যন হ'ব, MCQ টাইপ, আৰু দ্বিতীয়তে স্কিল টেষ্ট বা ইণ্টাৰভিউ হ'ব। কম্পিউটাৰ, ড্ৰাইভিং, ষ্টেন'গ্ৰাফী আদি পোষ্টৰ বাবে সেই লিখিত পৰীক্ষাসমূহ খুব ইম্পৰ্টেণ্ট। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া অফিচিয়েল ৱেবছাইটত যাব লাগিব, মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিব লাগিব, ফৰ্ম ফিল-আপ কৰিব লাগিব, ফটো, ছিগনেচাৰ এইসমূহ আপলোড কৰিব লাগিব, তাৰপৰা ফিজ পে'মেণ্ট কৰিব লাগিব, তাৰপিছত ছাবমিট কৰি ফৰ্ম ডাউনলোড কৰি ল'লেই হৈ যাব। আৰু এতিয়াও অফিচিয়েল নটিফিকেশ্যন আৰু এক্সাম ডেট অহা নাই। অতি শীঘ্ৰেই ইলেকশ্যনৰ পাছতে ৰিলিজ হ'ব, অৰ্থাৎ 1-2 মাহৰ ভিতৰতে ADRE ফৰ্ম ফিল-আপ হ'ব আৰু এক্সাম ডেট ঘোষণা কৰিব। সেয়ে আপোনালোকে ৰেডি হৈ থাকক। প্ৰিপেৰেশ্যনৰ কাৰণে GK, মেথ, ৰিজনিং এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ক। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহ ছল্ভ কৰক আৰু আছাম GKত ফ'কাছ কৰক। ডেইলি ৰুটিন ফ'ল' কৰক আৰু নিউজ পেপাৰ পঢ়ক নিয়মীয়াকৈ, আৰু কনচিষ্টেন্সি থাকিলে ছাকচেছ নিশ্চিত। ADRE 3.0 লেটেষ্ট আপডেট পাবলৈ